ছাত্ৰ ছাত্ৰী বা প্ৰাৰ্থীসকলৰ আৰু একাডেমিক্সৰ ভিত্তিত আমি নিযুক্তি দিবলৈ নাযাওঁ কাৰণ একাডেমিক্সৰ ভিত্তিত নিযুক্তি দিবলৈ গ'লে বিভিন্ন ধৰণৰ বিতৰ্ক শিক্ষাৰ্থীসকলে প্ৰাৰ্থীসকলে উত্থাপন কৰে আমি পোনপটীয়াকৈ যদি তেওঁলোকৰ কাৰণে আমি পৰীক্ষা অনুষ্ঠিত কৰোঁ পৰীক্ষাত যিসকলে পাছ কৰিব যিমান সংখ্যক পদবী থাকিব সিমান সংখ্যক ছাত্ৰ ছাত্ৰী পাছ কৰিব আৰু তেওঁলোকে চাকৰি পাব এই নীতিৰ ফালে আমি যাব গৈছোঁ এই আইন পাছ কৰি দিছে সেই আইনৰ ভিত্তিত প্ৰাদেশিকীকৰণ হৈছে আৰু এই মুহূৰ্তত বিভাগৰ হাতত এই আইনখন সংশোধন কৰাৰ কোনো প্ৰস্তাৱ নাই গতিকে 2006 চনৰ যিটো কাট অফ ইয়েৰ আছিলে সেই কাট অফ ইয়েৰৰ আগত যিসমূহ বিদ্যালয় আৰু যিসমূহ মহাবিদ্যালয় তেওঁলোকে প্ৰাদেশিকৰণৰ আওতাৰ ভিতৰত পৰিল সেইখিনি আমি প্ৰাদেশিকীকৰণ কৰিলোঁ মহাবিদ্যালয়ৰ উপৰিও সেই আওতাৰ ভিতৰত পৰা বিভিন্ন মহাবিদ্যালয়ৰ যিসমূহ শাখা আছিল কৰবাত সায়েন্স বা আৰ্টছ ষ্ট্ৰীম আছিল সেইসমূহ আমি প্ৰাদেশিকৰণ কৰিলোঁ এতিয়া বাকি যি 92খন বিদ্যালয় আছে এই বিদ্যালয়ৰ ক্ষেত্ৰত একাংশ বিদ্যালয় সেইখিনি সম্পূৰ্ণৰূপে ব্যক্তিগত খণ্ড আৰু একাংশ মহাবিদ্যালয় যিখিনি আমি যদিও হেৰিত নাই আমি তেওঁলোকক ভেঞ্চাৰ কলেজ মহাবিদ্যালয় বুলি অভিহিত কৰোঁ আৰু এই ভেঞ্চাৰ মহাবিদ্যালয়ৰ ক্ষেত্ৰত বৰ্তমান এই মুহূৰ্তত আমাৰ আইনৰ কোনো ব্যৱস্থা নাই ছাত্ৰ ছাত্ৰী বা প্ৰাৰ্থীসকলৰ আৰু একাডেমিক্সৰ ভিত্তিত আমি নিযুক্তি দিবলৈ নাযাওঁ কাৰণ একাডেমিক্সৰ ভিত্তিত নিযুক্তি দিবলৈ গ'লে বিভিন্ন ধৰণৰ বিতৰ্ক শিক্ষাৰ্থীসকলে প্ৰাৰ্থীসকলে উত্থাপন কৰে আমি পোনপটীয়াকৈ যদি তেওঁলোকৰ কাৰণে আমি পৰীক্ষা অনুষ্ঠিত কৰোঁ পৰীক্ষাত যিসকলে পাছ কৰিব যিমান সংখ্যক পদবী থাকিব সিমান সংখ্যক ছাত্ৰ ছাত্ৰী পাছ কৰিব আৰু তেওঁলোকে চাকৰি পাব এই নীতিৰ ফালে আমি যাব গৈছোঁ ইয়াত আমাৰ যিসকল এতিয়ালৈকে বৰ্তমান নিযুক্তি প্ৰক্ৰিয়া মহাবিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীৰ ক্ষেত্ৰত আছিল যে গভৰ্নিং বডিয়ে সিলেকশ্যন কমিটি গঠন কৰে য'ত বিশ্ববিদ্যালয়ৰ প্ৰতিনিধি থাকে বিভিন্ন সাবজেক্টৰ এক্সপাৰ্ট থাকে আৰু তেওঁলোকে বাছনি কৰি দিয়া প্ৰাৰ্থীকে অসম চৰকাৰে নিযুক্তি দিয়ে কিন্তু ইয়াত এটা সমস্যা হ'ল যে এজন উপযুক্ত প্ৰাৰ্থীয়ে একেটা সময়তে 5খন মহাবিদ্যালয়ত তেওঁ আবেদন জনায় আৰু তেওঁ 5খন মহাবিদ্যালয়তে নিৰ্বাচিত হোৱাৰ পাছত যিকোনো এখন মহাবিদ্যালয়ত তেখেতে যোগদান কৰে আৰু 4খন মহাবিদ্যালয়ত তেওঁ ৰিফিউজ কৰে তেওঁ যোগদান নকৰে এই যি 4খন মহাবিদ্যালয় য'ত প্ৰাৰ্থীগৰাকী নিৰ্বাচিত হৈছিল কিন্তু তেওঁ যোগদান নকৰিলে 4খন মহাবিদ্যালয়ে পুনৰবাৰ বাছনি পৰীক্ষাটো তেওঁলোকে বাছনিৰ প্ৰক্ৰিয়াটো আৰম্ভ কৰিব লাগে আকৌ তেওঁলোকে নতুনকৈ বিজ্ঞাপন প্ৰকাশ কৰিব লাগে এতেকে চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে যে এটা চেন্ট্ৰেলাইজড ৰিক্ৰুটমেণ্ট বোৰ্ড হ'ব যি চেন্ট্ৰেলাইজড ৰিক্ৰুটমেণ্ট বোৰ্ডত এজন প্ৰাৰ্থীয়ে তেওঁ এবাৰেই এপ্লাই কৰিব আৰু তেওঁ যি নিৰ্বাচিত বিদ্যালয়ত তেওঁ পাব পোৱাৰ পাছত আমি বাৰে বাৰে এডভাৰটাইজমেণ্ট দি থকাৰ সমস্যাটো নহ'ব